জয় শ্ৰীকৃষ্ণ। মোৰ যিবোৰ ভিডিঅ' হয় বিশেষকৈ ভিডিঅ'ত আপোনালোকে পাব মিক্স অফ কণ্টেণ্ট। ক্ৰিকেটৰ ওপৰত বনাওঁ, কেতিয়াবা গান গাওঁ, কেতিয়াবা ভগৱানৰ কথা। আৰু যিহেতু ভগৱান মানেই হৈছে প্ৰকৃতি, মই যিটো বিশ্বাস কৰোঁ ভগৱান হৈছে প্ৰকৃতি। আৰু মই পুৰাণ হওক শাস্ত্ৰ হওক খুব ভাল লাগে পঢ়ি। ভগৱান বিষ্ণুৰ অৱতাৰ, দশ অৱতাৰৰ কথা খুব ভাল লাগে। উদ্ধৱ গীতা, ভাগৱত পুৰাণৰ 12টা স্কন্ধৰ ভিতৰত চতুৰ্থ স্কন্ধত লিখা আছে ধ্ৰুৱৰ কাহিনী, যাক ভগৱান বিষ্ণুৱে স্থান দিছিল ইউনিভাৰ্চত। আৰু ভগৱান বিষ্ণু হৈছে ইউনিভাৰ্চ ক্ৰিয়েটৰ। তেওঁক সাগৰৰ লগতো তুলনা, পানীৰ লগত তুলনা। যেতিয়া মৎস্য অৱতাৰ হৈছিলে, মৎস্য অৱতাৰ আৰু বৰাহ অৱতাৰ, এইবোৰৰ পৰা আপোনালোকে বহুত শিকিবলগীয়া আছে। আৰু ভাৰতৰ শাস্ত্ৰ, বিশেষকৈ মহাভাৰত, ওৱান অফ দ্য লাৰ্জেষ্ট এপিক ইন দ্য ৱৰ্ল্ড, কোনো তুলনাই নহয়। বিশ্বৰ কোনো এপিক ইয়াৰ ওচৰত ধূলিসাৎ হৈ যাব। ইমান গভীৰতম আমাৰ ভাগৱত গীতা হওক, মহাভাৰতৰ সেই কাহিনী। ভগৱান শ্ৰীকৃষ্ণই ক'ত যোৱা নাছিল? ভগৱান শ্ৰীকৃষ্ণ যেতিয়া তেওঁ ইনকাৰ্নেশ্যন হৈছিলে, ইনকাৰ্নেশ্যন মানে হৈছে তেখেতৰ অৱতাৰ হৈছিল ইয়াত। তেখেত ভাৰতৰ প্ৰত্যেকটো প্ৰান্তত তেওঁ গৈছিল। মই যদি কওঁ জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰোঁ, বদ্ৰীনাথ, জগন্নাথপুৰীৰ পিছত তেখেত বৃন্দাবন, গকুল আপোনালোকে চবেই জানেই। বৃন্দাবনৰ পিছত তেখেত কৰ্ণাটকতো গৈছিল, বিজয় বিঠালা টেম্পল হয়তো বহুতেই নাজানে। ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে কৰ্ণাটকত। এইটো হৈছে বিজয় বিঠালা টেম্পল, ওৱান অফ দ্য লাৰ্জেষ্ট টেম্পল, বিজয় বিঠালা টেম্পল। আয়াপ্পা কেৰেলাত ভগৱান বিষ্ণুক আয়াপ্পা নামেৰে জানে, আয়াপ্পা। আৰু কৰ্ণাটক যিবোৰ চাউথত ভগৱান বিষ্ণুৰ যিটো বৰাহ অৱতাৰ হয়, নৰসিংহ অৱতাৰ বহুত মানে। ইফালে যদি মই কওঁ পশ্চিমত ক'ত গৈছিল তেখেত? আপোনালোকে জানে দ্বাৰকা, য'ত তেখেতৰ মৃত্যু হৈছিল, দ্বাৰকা। তেখেত ক'ত যোৱা নাছিলে? আৰু তেখেতৰ হাৰ্ট, যিটো কলিজা, এতিয়াও কোৱা হয় যে জগন্নাথপুৰীত পোৱা যায়। ভগৱান বিষ্ণু ইজ এ ক্ৰিয়েটৰ অফ ইউনিভাৰ্চ। তেখেত ক'ত যোৱা নাছিলে? পৃথিৱীৰ ভাৰতৰ সকলো প্ৰান্তত তেখেত বিৰাজমান। এনেকুৱা ধৰণৰ স্ক্ৰিপচাৰ্ছ বা পুৰাণৰ ওপৰত মই ভিডিঅ' লৈ আহি থাকিম। আৰু আশা কৰোঁ আপোনালোকে পেজটো আগুৱাই যোৱাত সহায় কৰি যাব। এনেকুৱা ধৰণৰ আধ্যাত্মিক, মোৰ এটা ইউটিউব চেনেলো আছে, ধাৰ্মিক প্ৰবচন বুলি কয়, য'ত মই গীত দিওঁ, আধ্যাত্মিক গীতবোৰ দিওঁ। আৰু এই পেজটোত মই এতিয়াৰ পৰা নেক্সট কণ্টেণ্ট থাকিব। কেতিয়াবা মই খেলৰ ওপৰতো দি দিব পাৰোঁ, কিন্তু 90% আপোনালোকে হয়তো ধাৰ্মিক যিবোৰ কণ্টেণ্ট হয় সেই কণ্টেণ্টবোৰ পাব। যেনে মই পুৰাণৰ ওপৰত, আমাৰ 18খন পুৰাণ আছে, সেই পুৰাণৰ ওপৰত, বা ভগৱান শ্ৰীকৃষ্ণই কেতিয়া জন্ম হৈছিল আৰু জন্মৰ পিছত তেখেত কংসক মাৰিছিল কিমান বয়সত, বা তেখেত দ্বাৰকাত কিমান বছৰ জীয়াই আছিলে। আৰু তেখেত জীয়াই আছিল সমসাময়িকভাৱে অৰ্জুনৰ সমান 108 বছৰ, কিন্তু তাতকৈ 140 বছৰ জীয়াই আছিল ভীষ্ম। যিবোৰ স্ক্ৰিপচাৰ্ছ য'ত শাস্ত্ৰ তাত লিখা আছে। এনেধৰণৰ ভিডিঅ' মই লৈ আহি থাকিম আপোনালোকলৈ। তেন্তে জয় শ্ৰীকৃষ্ণ।